বিজ্ঞান অৰ্থাৎ সায়েন্স বিজ্ঞানে নোৱাৰা কাম বৰ্তমান একোৱেই নাই আৰু বিজ্ঞান সকলো ফালিচিৰি শীৰ্ষত অৱস্থিত এতিয়া আৰু বিজ্ঞানে প্ৰায় সকলোবোৰ অসম্ভৱ কাম কৰিবলৈ সক্ষম হৈছে কিন্তু ইমানৰ পিছতো বিজ্ঞান যেন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই বিজ্ঞান কৰবাত শেষ হৈ গৈছে এটা বিন্দুত অৰ্থাৎ কিন্তু বহু দূৰত গৈ শেষ হৈছে কিন্তু সিমানৰ পিছতো বিজ্ঞানৰ পৰিধি এতিয়াও আছে যদি বিজ্ঞান শেষ হৈছে তাৰ পৰা আৰম্ভ হৈছে এখন বেলেগ পৃথিৱী বেলেগ দুনিয়া বেলেগ এখন পৃথিৱী আহক আজি আমি তেনেকুৱা এখন পৃথিৱী থকা বুলি বিশ্বাস কৰা এখন ঠাইৰ বিষয়ে আলোচনা কৰোঁ যাৰ নাম হ'ল বাৰমুদা ট্ৰায়াঙ্গল বিশ্বাসী হওক বা অন্ধবিশ্বাসী হওক বা ৰহস্যই হওক সকলোবোৰ মিশ্ৰিত এটি নাম বাৰমুদা ট্ৰায়াঙ্গল যি সম্পূৰ্ণভাৱে তাৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই বিজ্ঞানে বহুতখিনি উলিয়াবলৈ বিচাৰিছে কিন্তু সিমানখিনি যেন এতিয়াও যথেষ্ট হৈ থকা নাই ইয়াতে তিনিটা বিন্দুৰ অৱস্থিত এই ট্ৰায়াঙ্গলটো প্ৰথম বিন্দুত আছে ফ্লৰিডা দ্বিতীয় বিন্দুত অৱস্থিত পুerto rico আৰু ৩ নম্বৰ বিন্দুত অৱস্থিত বাৰমুদা নামৰ ঠাইখন বাৰমুদা ট্ৰায়াঙ্গল বুলি মেপত কোনো নিৰ্দিষ্ট তেনেকুৱা ট্ৰায়াঙ্গল আপোনালোকে দেখা নাপাব কাৰণ কিয় এইটো বিজ্ঞানীসকলে নিজৰ যাতে ইয়াক ষ্টাডি কৰিব সুবিধা হয় সেই নিজৰ সুবিধা মতে এই তিনিটা বিন্দুক অৰ্থাৎ এই তিনিখন ঠাইক লগ কৰি যেটো আপুনি ডায়াগ্ৰাম পাইছে অৰ্থাৎ ছবি পাইছে সেই ছবিটোক নাম দিছে তেওঁলোকে বাৰমুদা ট্ৰায়াঙ্গল বহুত ৰহস্যময় ট্ৰায়াঙ্গল হয়তো বাৰমুদা ট্ৰায়াঙ্গল কাৰণ কিয় এই ট্ৰায়াঙ্গলৰ ওপৰত এই ট্ৰায়াঙ্গলটোৰ ওপৰেদি যিকোনো জাহাজে হওক বা পানী জাহাজে হওক বা উৰাজাহাজে হওক যদি পাৰ হৈ যায় ই কেতিয়াও আৰু তাক বিচাৰি পোৱা নাযায় তেনেকুৱা বহুত ঘটনা ঘটিছে আৰু এই বাৰমুদা ট্ৰায়াঙ্গলটোৰ কালি হ'ল প্ৰায় 5 লাখ স্কয়াৰ বৰ্গ মাইল অৰ্থাৎ এক বৃহৎ কালিৰে আৱৰি আছে গোটেই সাগৰখনক গতিকে ইয়াৰ ওপৰেদি যি পাৰ হৈ যায় অৰ্থাৎ জাহাজ হওক উৰাজাহাজ হওক সকলোবোৰ অদৃশ্য হৈ নোহোৱা হৈ যায় ইয়াৰ আঁৰত কেইবাটাও ঘটনা থকা বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে কিন্তু সেইবোৰ যেন এতিয়াও যথেষ্ট নহয় প্ৰথম কাহিনীয়ে চকুত পৰিছিলে 1492 চনত 1492 চনত প্ৰথম ঘটনা পৰিলক্ষিত হৈছিলে তাৰ পিছত ক্ৰমান্বয়ে কেইবাটাও ঘটনা ঘটিলে তাৰ ভিতৰত উল্লেখযোগ্য ঘটনাটো হ'ল ক্ৰিষ্টোফাৰ কলম্বাছ যেতিয়া তেওঁৰ জাহাজেৰে এই পথেৰে আহি আছিল অৰ্থাৎ এই বাৰমুদা ট্ৰায়াঙ্গলটোৰ মাজেদি তেতিয়া তেওঁৰ জাহাজখন হেৰাই গৈছিল মানে এনেকুৱা নহয় যে তেওঁ আকৌ উভতি আহিলে তেওঁ সম্পূৰ্ণৰূপে হেৰাই গৈছিল আৰু তেওঁৰ জাহাজখনৰ সৈতে তেওঁ আজি পৰ্যন্ত বিচাৰি পোৱা নাই আনকি জাহাজৰ যি ধ্বংসাৱশেষ সেইখিনি বিচাৰি পাব লাগিছিল অন্তত কিন্তু ৰহস্যজনক কথা যে একো এটা বস্তু জাহাজৰ এতিয়ালৈকে বিচাৰি পোৱা নগ'ল তথ্যমতে জানিব পৰা গৈছে যে তেওঁ যেতিয়া সেই পথেৰে আহি আছিল তেওঁ জাহাজৰ সন্মুখত কিছুমান খুব শক্তিশালী ৰশ্মি দেখিবলৈ পোৱা গৈছিল যদিও বতৰ খুব ফৰকাল আছিল বতৰ ফৰকাল থকাৰ পিছতো কিছুমান শক্তিশালী ৰশ্মি দেখিবলৈ পোৱা গৈছিল আৰু যাৰ ফলত সাগৰত খুব ডাঙৰ তেওঁ জাহাজৰ সন্মুখত ঢৌ কিছুমান সৃষ্টি হৈছিল আৰু লগে লগে তেওঁৰ যি জাহাজৰ কম্পাছ আছিল দিশ নিৰ্ণায়ক যন্ত্ৰ এতিয়া জিপিএছ ইউজ কৰে সেই সময়ত কম্পাছ ইউজ কৰিছিল সেই কম্পাছেও কাম কৰিবলৈ বন্ধ কৰি দিছিল সকলোবোৰ স্তব্ধ হৈ পৰাৰ পিছত তেওঁ জাহাজখন দিশহাৰা হৈছিল যেহেতু সাগৰখন সকলোফালে পানী আৰু তেনেকুৱা দিশ নিৰ্ণায়ক বেলেগো তেতিয়া ইকুইপমেণ্ট নাছিলে গতিকে অৱশেষত তেওঁ জাহাজখন হেৰাই গৈছিল আৰু বৰ ৰহস্যজনকভাৱে তেওঁ জাহাজখন পানীত ডুবি নাইকিয়া হৈ গৈছিল ঠিক তেনেকুৱা ঘটনা এটা ঘটিছিল 1941 চনত দুখন জাহাজ যাত্ৰীবাহী জাহাজ তেওঁলোক আহি আছিল নিজৰ গন্তব্যস্থানত যাত্ৰীসমূহ লগত লৈ তেওঁলোকৰ সন্মুখত কিছুমান শক্তিশালী ৰশ্মি নিৰ্গত হৈছিল আকাশৰ পৰা আৰু সন্মুখত ডাঙৰ ঢৌ উঠিছিল পানীৰ বল যিয়ে জাহাজখনক বহুত বাধাৰ সৃষ্টি কৰিছিল আৰু লগে লগে তেওঁলোকৰ যি কম্পাছ আছিল কম্পাছ বিকল হৈ গৈছিল কেতিয়াবা কিছুমানৰ তেওঁলোকৰ বিকল হৈছিল আৰু বহুতৰ তথ্যমতে জাহাজে ভুল ডাইৰেকশ্যন দেখুৱাবলৈ ষ্টাৰ্ট কৰিছিল অৰ্থাৎ উত্তৰটো দক্ষিণটো উত্তৰ তেনেকুৱা কিবা ভুল দেখাবলৈ ষ্টাৰ্ট কৰিছিল বহুতে বিশ্বাস কৰে যে ইয়াত অৰ্থাৎ সেই বাৰমুদা ট্ৰায়াঙ্গলটো যিখিনি ঠাই আছে 5 লাখ স্কয়াৰ বৰ্গ মাইল সেই ঠাইত বহুতে বিশ্বাস কৰে
যে ইয়াত কোনোবা এলিয়েন থাকে, সেই ঠাইখিনিত এলিয়েন আছে, আৰু সেই এলিয়েন থকা ঠাইখিনিত মাজেদি যিয়ে পাৰ হৈ নাযাওক কিয় তেওঁলোকক এলিয়েনে নিজৰ বশত আনি তেওঁলোকক অপহৰণ কৰে আৰু তেওঁলোকৰ ওপৰত অৰ্থাৎ মানুহৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰে। আকৌ বিশ্বাস কৰা হয় যে সেই মাজত সাগৰৰ মাজত কিছুমান পৰ্টেল আছে অৰ্থাৎ দুৱাৰ আছে, যিখন দুৱাৰ সিপাৰে এখন বেলেগ দুনিয়া আছে বুলি বিশ্বাস কৰে। এনেকুৱা বহুত কিছুমান ঘটনা এতিয়াও ফাদিল হ'ব বাকী আছে, হোৱা নাই। কিন্তু ছায়েন্সে কোৱা মতে যেতিয়া জাহাজখন গৈ থাকে অৰ্থাৎ সেই বাৰ্মুডা ট্ৰায়াংগলৰ বুকুৱেদি যেতিয়া জাহাজখন যায় তেতিয়া জাহাজখনৰ যিখিনি পানী আৱৰি থাকে সেই পানীখিনি ঘনত্ব বহুত কমি যায়। তেওঁলোকে কোৱা মতে সেই ঠাইখিনিত মিথেন গেছৰ যিটো প্ৰভাৱ, পানীৰ তলত যি মিথেন, আমি জানো পানীৰ তলত বহুত গেছ থাকে, তাৰ ভিতৰত অন্যতম হ'ল মিথেন গেছ। সেই মিথেন গেছ অনবৰতে নিৰ্গত হয় আৰু খুব বেছিকৈ মিথেন গেছ নিৰ্গত হয়, যাৰ ফলত পানীখিনিৰ ঘনত্ব খুব কমি যায়, কম, আৰু সেইবাবে জাহাজখন ডুবি যায়। আমি জানো যে জাহাজে যিখিনি পানী আৱৰি থাকে সেই পানীখিনিৰ ঘনত্ব জাহাজতকৈ বেছি হ'ব লাগিব, তেতিয়াহে জাহাজখন উপঙি থাকিব। কিন্তু এইখিনি ঠাইত অলপ ওলোটা হয় যে জাহাজখনে যিখিনি পানী আৱৰি থাকে সেই পানীখিনিৰ ঘনত্ব খুব কমি যায়, যাৰ ফলত জাহাজখন তললৈ গুচি যায়। কিন্তু তললৈ গুচি গ'লেও এটা কথা এতিয়াও ৰহস্য হৈ আছে, জাহাজখন ডুবাৰ পিছত জাহাজখন যেতিয়া ভাঙি চুৰমাৰ হয় জাহাজখন বিচাৰি পাব লাগিছিলে, কিন্তু জাহাজৰ কোনো বস্তুৱেই তাত বিচাৰি এতিয়ালৈকে পোৱা নাই। তাতে কেইবাবাৰো তেওঁলোকে অনুসন্ধান কৰিছে বহুবাৰ, কিন্তু কোনো এবাৰো তেওঁলোকে একো বস্তুৱে তাত বিচাৰি নাপালে। আৰু বিশ্বাস কৰা হয়, ছায়েন্সে আমাক জানিবলৈ দিয়া মতে যে সেই ঠাইত আমাৰ যিটো তাত শক্তিৰ প্ৰভাৱ, খুব বেছি চুম্বকীয় শক্তিৰ প্ৰভাৱটো, আমি জানো আমাৰ পৃথিৱীখন খুব ডাঙৰ চুম্বকৰ দৰে কাম কৰে। এই আমাৰ পৃথিৱীখনৰ সেই চুম্বকীয় শক্তিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জাহাজত যি কম্পাছ ইউজ কৰা হয় বা আমি যি কম্পাছ ইউজ কৰোঁ দিশ নিৰ্ণায়ক যন্ত্ৰ হিচাপে, পৃথিৱীখন চবতকৈ শক্তিশালী। সেই শক্তিশালী কম্পাছৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি কম্পাছকেইডাল ব্যৱহাৰ কৰোঁ, অৰ্থাৎ কম্পাছে আমি পৃথিৱীত য'তেই নাথাকোঁ কিয় কম্পাছে আমাক দিশ দেখুৱায় যে এইটো উত্তৰ, এইটো দক্ষিণ বা এইটো পূব, এইটো পশ্চিম। কিন্তু সেই ঠাইত বিশ্বাস কৰা হয় যে তাত চুম্বকীয় শক্তিটো অলপ বেছি হয়। কিয় বেছি, কেনেকৈ বেছি, সেইটো এতিয়াও ৰহস্য হৈ আছে, যাৰ ফলত পৃথিৱীও চুম্বক হিচাপে কাম কৰি থাকে আৰু সেই ঠাইৰ পৰাও চুম্বকীয় এটা শক্তি নিৰ্গত হয়। আৰু মাজত থাকে জাহাজ, অৰ্থাৎ য'ত আমি পাওঁ জাহাজৰ যি আপোনাৰ দিশ নিৰ্ণয় কৰিবৰ বাবে চুম্বক থাকে, কম্পাছ থাকে, সেই কম্পাছ কনফিউজ হৈ যায় যে কাৰ কথা শুনিম, এতিয়া পৃথিৱীখনৰ এগেইনষ্টত শুনিম নে সেই যিটো আপোনাৰ ইয়াতে বাৰ্মুডা ট্ৰায়াংগল আছে সেইখিনিৰ বস্তুটো বুজি পাইছেনে? বাৰ্মুডা ট্ৰায়াংগলো এটা চুম্বকীয় এটা ফিল্ড সৃষ্টি কৰে আৰু পৃথিৱীৰ ফিল্ড এটা থাকে, গতিকে কম্পাছডালে কনফিউজ হৈ যায় কোনফালে যাম, বস্তুটো তেনেকুৱা হয় আচলতে। কিন্তু ইয়াৰ পিছতো কিছুমান বহুত ঘটনা ঘটিছে কেইবাবাৰো, যাৰ ফলত তাৰপিছত একেটা ঘটনা ঘটিছিলে ফ্লাইট 19, সেয়াও এটা ঘটনা আছিলে। ফ্লাইট 19খন গৈছিলে, সেইখনো আধাতে নোহোৱা হৈ গ'ল ওপৰত, সেই তাত সোমোৱাৰ লগে লগে আকৌ সেইখনক ফ্লাইট 19খনক ধ্বংসাৱশেষ বা তেওঁলোকক উদ্ধাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত তেওঁলোক যাওঁতে বেলেগ এখন ফ্লাইট গৈছিলে, যিখন ফ্লাইট উৰাজাহাজো আছিলে আৰু তেওঁলোকে পানীৰেও যাব পাৰে। আশ্চৰ্যজনক কথা যে সেইখন ফ্লাইটো হেৰাই থাকিলে আৰু দুইখন ফ্লাইটৰ অনুসন্ধান কোনেও কৰিব নোৱাৰিলে। গতিকে বাৰ্মুডা ট্ৰায়াংগলৰ বিষয়ে বহুত কিছুমান ঘটনা এতিয়াও ৰহস্য হৈ আছে। বিজ্ঞানে বহুতখিনি আগবাঢ়ি গ'ল, কিন্তু বাৰ্মুডা ট্ৰায়াংগলক এতিয়াও বহুতখিনি জানিবলৈ বাকী আছে, অৰ্থাৎ বিজ্ঞানে ঢুকি পোৱা নাই এতিয়াও। তাত এলিয়েন থকা বুলি বিশ্বাস কৰে, আকৌ বেলেগ কিবা দুৱাৰ এখন আছে বুলি বিশ্বাস কৰা হয়, যিখন দুৱাৰ সিপাৰে এখন বেলেগ পৃথিৱী আছে। মানে প্ৰকৃত ৰহস্যটো এতিয়াও গম পোৱা নাযায়। আৰু বাৰ্মুডা ট্ৰায়াংগলটো মেপত নাপাব, কাৰণ কিয় সেইটো এটা কাল্পনিক ট্ৰায়াংগল হয়, এনেকুৱা কাল্পনিক ট্ৰায়াংগল। ইয়াতে ফ্লৰিডা, ইফালে পৰ্টৰিকো, ইফালে বাৰ্মুডা, 3টা বিন্দুক লগ লগাই এটা ত্ৰিভুজ আকৃতিৰ ক্ষেত্ৰ পোৱা গৈছে। এই ক্ষেত্ৰটোক নাম দিয়া হৈছে বাৰ্মুডা ট্ৰায়াংগল।
আৰু এই ক্ষেত্ৰফলটো হ'ল প্ৰায় 5 লাখ বৰ্গ মাইল। খুব ডাঙৰ হয় ঠাইখন। আপোনালোকে জনাব আপোনালোকৰ যদি কিবা জানে আপোনালোকৰ বাৰ্মুডা ট্ৰায়াংগলৰ বিষয়ে। মই তথ্য পোৱা মতে এইখিনি তথ্য আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ বনাবলৈ খুব অলপ কষ্ট হয়, কঠিন হয়। তথাপিও আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু চেনেলটো নতুন হয়। তেন্তে আজিলৈ ইমানেই। আশা কৰোঁ বাৰ্মুডা ট্ৰায়াংগলৰ বিষয়ে অলপ হ'লেও আপোনালোকক ক'ব পাৰিলোঁ। ধন্যবাদ।